আত্মপ্ৰেম সময়ৰ হাঁচিপাতত লিপিবদ্ধ এটি এটি কাহিনী সপোন নিগৰি পৰা এটি এটি চানেকি সকলোৰে কপালত নাথাকে ভাল পোৱা সকলোৰে হৃদয়ৰ নাথাকে চাৰিসীমা আশাৰ পাঞ্চয়ে নুতুলে খলকনি সকলোৰে আবেগত সুখৰ বৰষুণে নকৰে বানপানী সকলোৰে জীৱনত কেতিয়াবা কিছু কথাৰ নাথাকে অৰ্থ যদিও তেনে কথাত থাকে বিষৰ কাল সৰ্প কিছু কিছু লোকৰ নাথাকে সাৰথি তথাপিও তেনে লোকে জীৱনৰ বাটত নাখায় উজুতি তেনেকৈয়ে খোদিত হয় ভিন্ন সোৱাদৰ ভিন্ন ৰঙৰ জীৱন ব্যঞ্জন তুলনাৰ তোলাচনীত সেয়ে নুঠাবা নিজকে কৰি গঞ্জন অসীমলৈ হাত বাউলি আগুৱাব নোৱাৰি কিন্তু অসীমক কাষত চুই চাব পাৰি সকলোৰে কথালৈ মন নকৰিবা সকলোৰে বাবে চিন্তা নকৰিবা কাৰণ নোৱাৰি কৰিব সকলোকে সন্তুষ্ট আপোন গৌৰৱেৰে হ'ব পাৰি পিছে আত্মতুষ্ট কথা আৰু আবৃত্তি ডক্টৰ অৰূপ কুমাৰ পাঠক ধন্যবাদ।